guys, welcome back to another vlog video. মই লৈছিলোঁ আৰু আপোনালোকে চাইছে মিষ্টাৰ OMG। তো আজি থাকিম ভেলাঘৰত। মানে এতিয়া মানে আমি পোনপ্ৰথম আহিলে জুইকুৰা ধৰি ল'লোঁ। বৰ্ড লগাইছিলোঁ মানে কাম নিদিলে। তাত আমি এতিয়া জুই ফুৱাই আছোঁ ইয়াত। ফালে বেদান্ত আমাৰ এইটো ভেলাঘৰ। এতিয়াতো লাইটটোতো নেলাগিলে, টৰ্চটো ইয়াত থৈ দিছোঁ। এইটোৱে আমাৰ ভেলাঘৰ। এইখিনি ৱাৰখিনি আমি লগাব নোৱাৰিলোঁ, বহুত দূৰত বনাই দিলোঁ তো ভেলাঘৰটো। চ' এয়া এটা ধৰক শুম পাতি চাতি আনিব লাগিব, নামঘৰ পৰা চব আনিম। তাৰপিছত আজি মানে একো ইণ্টাৰেষ্টিং নহয়, খালি ভেলাঘৰত কেনেকুৱা লাগে থাকিম শুই মেলি দেখুৱাম। আজি ৰাতিপুৱালৈকে আপোনালোকৰ ভিডিঅ'টো চাই থাকক। ৰাতিপুৱালৈ মানে 10 মিনিট 8-7 মিনিটটো হ'বই। ঘৰলৈ আহিলোঁ ভাতটো খাই কাপোৰ কাটিকেইটা লৈ যাওঁ, তাত গৈ ডাইৰেক্ট দেখুৱাই আছোঁ। হেল্ল' গাইছ, এতিয়া ভাত চাত খাই আহি গ'লোঁ। এই কাপোৰ কাটিলোঁ, একদম এনাৰ্জিত নাম নহয় মানুহটোৰ নিচিনা। তো এইফালে আমাৰ খুন্তি পূৰা পাতি চাতি লৈ আহিছোঁ। মানে তলত পাৰিবলৈ একো নাইতো, মানে খেৰখিনি আছে। তো এতিয়া গৈ আছোঁ ভেলাঘৰলৈ, পোৱাগৈ নাই পথাৰে। তো গৈ লওঁ আকৌ কি হয় চাই থাকক আজি ৰাতিটোত। আকৌ ওচৰত পাই গ'লোঁ, কিন্তু ভেলাঘৰটোৱে নাই। ক'লৈ গ'ল জানো, কুঁৱলী বা আছে এইটো ভেলাঘৰ। এতিয়াহে মনটো ভাল লাগিছে ভেলাঘৰটো দেখি। ভেলাঘৰ আহি পাই গ'লোহি। তো যিমান পুৰণা কাপোৰ আছিলে মানে চব মায়ে চিলাই মেলি এখন কৰি দিছে। চব আছে মানে ক'লা ৰঙা ফুল লগা আদি। তো এতিয়া ভেলাঘৰ পেকেট চেকেট চব যি পেকেট পৰি আছে। এতিয়া শুব লাগে আৰু চাই থাকক আজি ৰাতিটো মানে কি হয়। মানুহ বেছি নাই, মানুহ অকল 2টা মানুহ, সি আৰু মই। তাকো গোটেই ভূতৰ জেগাতে আছোঁ। গাইছ মানে এতিয়া বেডিং পাৰি ৰেডি। এইখন বেডিং 2টালৈ হ'ব আৰু এটা চাগে আহিব দেই, সেইটো আহিব চাগে। কিন্তু এতিয়াই আপোনালোকৰ মেইন কথা শুনা মাৰি দিবি এতিয়া। এইখন চব খোলা, তো সেইখন আছে ডাঙৰ হাবি। আৰু আমি যোনটো লোকেশ্যনত আছোঁ নহয়, মেইন কথাটো সিবাৰ মাঘৰ বিহুত মানে জ্বলাবলৈ খৰি নাই। খৰি জ্বলাব মানে সেইটো আইতাই মই খেলিলোঁ। ভেলাঘৰটো অকণমান পিছতে আছে। তাৰপৰাই জেওৰাখিনি বাউণ্ডৰী আছিলে, বাউণ্ডৰী উঠাই দিলোঁ, তাৰপৰা জ্বলাই দিলোঁ। এতিয়া ভয় লাগি আছে, অকল মানুহ 2টা আছোঁ। কি হ'ব আৰু চব আল্লাহ বচাব। ই মানে ভগৱান আল্লাহ 2টাকে মানে জয় শ্ৰীৰাম। কি হয় হ'ব, 2টাই আছোঁ, একো নাই। জুই জ্বলিবলৈ জুই চলাটা নাই। বীজ জ্বলাবলৈ আছে। এনেইতো মানে মোৰ ব্লগটো মানে ঘৰৰ মানুহে চাবতো, গালি এটা পায়, গালি এটা শুনাবলৈ সেইখন মানে এতিয়া বাহিৰলৈ ওলাই যাওঁ। বাহিৰে নিজান তো শুব লাগিব অকণমান। এতিয়া বাজিছে খুব বেছি 9টামান বাজিছে। তো চাই থাকক 9টা বজাত গতি ভয় লাগিছে অলপ। তাৰপৰা চাই থাকক। বন্ধু এজনো আছিলে মানে কালি, হাগি থৈ গ'ল। এইখন আমাৰ বেডিংখন, ইয়াত বন্ধু শুই যায়। ৰাতি আহিবও পাৰে গৰুজন। তাৰপৰা আমাৰ লগতে থাকিব। ভৰি আমি মানুহটো হ'লেও অকণমান দীঘল হ'ম নাই, ভৰি ওলাই থাকিব, ভৰি খেৰত থাকিব। তই চন্দা আহিলে আৰু এটা আহি আছে মানে, সেইটো শুবলৈ এইডোখৰতে আকৌ এইখন বেডিংখন পাৰি দিওঁ। সি আহে নে নাহে নেজানো, খালি তালৈ ৰখি থাকিম আৰু। তো চাই থাকক, মজা লাগিব। চ' বিশেষকৈ মই আজি বেলেগ এটা এক্সপিৰিয়েঞ্চ ল'ম এইটো ভিডিঅ'ত। এতিয়া ভূপেন হাজৰিকালৈ মনত পৰিছে, বুকু হম কৰে। তো এয়া বাহিৰত জুই একুৰা লগাই থৈ আহিছোঁ। কি হয় হ'ব। এতিয়া মানে 10টামান বাজিছে, 10:30মান হ'ল, খোৱাই নাই। এজনা কাপোৰ মেৰিয়াই আছে মুখত, মই বেডিং পাৰি লৈছোঁ। শুম বুলি ভাবি আছোঁ, গোটেই খেৰ খজুৱাইছে। তো আজি ৰাতিটো কেনেকৈ পাৰ হ'ব আৰু। যদি জীয়াই থাকোঁ ভিডিঅ'টো আপলোড হ'ব, যদি জীয়াই নাথাকোঁ ভিডিঅ'টো আপলোড নহয় আৰু। এইটো প্ৰথম এক্সপিৰিয়েঞ্চ 2টালৈ ভেলাঘৰত, তাকো পথাৰৰ মাজত। এইফালে পিছফালে শ্মশান, সেইফালে হাবি, মাজত আমি। কাষত নামঘৰটো আছে বাৰু। কিবা হ'লে ডাইৰেক্ট নামঘৰৰ ভিতৰত শুই থাকিমগৈ আমাৰ পিছত। এতিয়া বিচনাত পৰিছোঁ। তো এইফালে এজনে মোবাইল চোৱাত ব্যস্ত, এইফালে মই ভগৱানৰ নাম লৈ আৰু পৰি আছোঁ বিচনাত। তো বহুত দিনৰ মূৰত ভগৱানৰ নাম লৈছোঁ আজি। বিপদত পৰি ভগৱানলৈ মনত পৰি গৈছে। একদম নিজান হৈ থাকিলে পৰিৱেশ।
এটাতে ফোন লগাইছে। ভেলাঘৰ শুই আছো গুৰুৱে মই নকৰে ঐ ভাই তো এই এটা ফোন কৰিছো আহো নাহো কুণ্ঠা বুট মই এনেই নিজান জান তাতে আকৌ কুকুৰ কেইটা মানে যিটো ভোকত মাৰিছে একদম হিন্দী চিনেমা কাঞ্চনালে মনত পৰি গ'লগৈ। তো এইফালে এইখন গেট গৰু নোসোমাবলৈ এইখন গেট দিছোঁ ভেলাঘৰ এইখন গেট। হে ভগৱান আজি চাব আৰু চাব লাগে। নাই এটা অহা কথা আছিলে সেইটো আহি পোৱাহিয়ে নাই। বহুত দূৰ দূৰলৈ মানুহ নাই। এইটো নামঘৰ লাইট এটা জ্বলি আছে। এইফালেতো এখন হাবিখন আছেই। এইফালে শুই আছোঁ পিছফালৰখন গোটেইখন চব মৈ খালি মানে। এতিয়া কাৰেণ্টটো এই অৱস্থা কাৰেণ্ট লগাব নোৱাৰিলোঁ। দুটাইতো থাকিব নোৱাৰিম চাগে। ঘৰতো যাবতো আজি নোৱাৰোঁ মানে ঘৰৰ পৰা মানে গালি দিছে তো কেলে থাকিব যাওঁ। মাকৰ কথা সদায় শুনিব লাগে নুশুনাকৈ আহিছোঁ পস্তাই আছোঁ এতিয়া ভয়ে ভয়ে। গোটেইখন খেৰ এনেকুৱা খজুৱাইছে নহয় সেইটো কাৰণে মাকৰ কথা শুনিব লাগে। কিন্তু আমিবোৰে ল'ৰাই আকৌ মাকৰ কথা নুশুনো। আজি গম পাইছোঁ মাকৰ কথা নুশুনিলে বিপদত পৰে। সেয়া বিপদ মানে নহয় আৰু ভয়ে ভয়ে আছোঁ মানে যিটো দমত ঘৰৰ পৰা ওলাই আহিছিলোঁ বোলো আজি ভেলাঘৰত থাকিম। এই ভেলাঘৰত আছোঁ এতিয়া। আমি যেতিয়া খাইছিলোঁ ইয়াৰ নাম আছিলে 24 অনা এতিয়া 16 অনা হ'ল। তাৰপৰা কি হ'ব আৰু এতিয়া জুই জ্বলাব লাগিব। জুই চলাও নাই এটা ফোন কৰি মাতিছোঁ বোলো আহিলে বোলো জুই চলাই লৈ আহিবি। তো অকলতো মোৰ নিচিনাটো ভাল ল'ৰাটো ক'তো নাথাকে বেয়া ল'ৰাবোৰে থাকি এইবোৰ কি যে পেকেটবোৰ পেলাই থৈছে। তো এতিয়া এইটো হাথিয়াৰ এটা আছে হাথিয়াৰটো সেইটো এতিয়া চাব লাগিব। হাথিয়াৰ যি আৰু নজ্বলেই একদম নিজান জানে কুকুৰে ভুকিয়ে আছে। তো চাই লওঁ নহ'লে ঘৰৰ পৰা মানুহ ফোন কৰি দিম আৰু আহি লৈ যাবহি। মহ ঠাণ্ডাত মানে কাপোৰৰ পৰা উঠি এটা কাৰণে উঠিছিলোঁ বিৰাট জোৰ প্ৰস্ৰাৱ ধৰিছে। এতিয়াতো অকলে যাবলৈতো বিয়াত যাব লাগিছে বাহিৰত কুকুৰে ৰমলিয়াই আছে। তো ইয়াক কৈছোঁ বোলো উঠি আহ সি এতিয়া কাপোৰ এৰি উঠি নাযায়। এতিয়া নুমুতিলে মই ৰাতিপুৱালৈকে থাকিব লাগিব। ৰাতিপুৱা উঠিহে মুতিব পাৰিম। বেয়া লাগিছে এতিয়া বাহিৰত যাবলৈও ভয়টো বাৰু মই নকৰোঁৱেই। বেয়া লাগিছে ইয়াক এৰি থৈ যাবলৈ ভিতৰত। কিন্তু এতিয়া নুমুতাকেওতো থাকিব নোৱাৰি মুতিবতো লাগিবই। এনেই বাৰু মই বিৰাট সাহসী ল'ৰাটো। বাঁহ সোমাই গৈছে পিছফালৰ এখন হাবিখন মোবাইল চাপ মাৰি লৈ যায় বুলি ভাবিছে এটা। তো আৰু বেছি দেৰি ছাৰ্ভাইভ কৰিব নোৱাৰিম চাগে ইয়াত। তেও ৰাতিপুৱালৈকে কৰিম কি হয় চাওঁ। ডৰ কে আগে জীত হে। এটা ফোন আহি আছে। সেইটো যদি নাহো বুলি কৈ দিয়ে নহয় এই শুবা আজি। কি হ'ব বে ঠাণ্ডা আৰু বেয়া ঠাণ্ডা লাগিছে। কাপোৰ লৈ আহিছোঁ এখন তাৰপৰা আৰু এইখন এনেকুৱা ঠাণ্ডা লাগিছে নহয় এই পুমা চাগে ন পুমাহৰ ঠাণ্ডাত এই দুখন কাপোৰ পাত্তা নাপায়। তো চোলা পিন্ধি আহিছোঁ জেকেটটো এই চোলাটো ভিতৰত এটা চোলা তিনিটা চোলা পিন্ধি আহিছোঁ। তেওঁ সেইখন কাপোৰ লৈও পূৰা ঠাণ্ডা। ছাৰ্ভাইভ কৰিবলৈ দিগদাৰ হৈ গৈছে। শিল সোমাই আছে কুঁৱলী সেইফালেও কুঁৱলী কি যে হ'ব আজি। চাই থাকক ৰাতিপুৱালৈকে যদি ভিডিঅ' বনাব পাৰোঁ নহয় চাব মানে থাকিমেই আজি। এতিয়া গাইজ এইফালে হনুমান চালিচা লাগি আছে। তেতিয়া শুই আছোঁ মানে ছাৰ্ভাইভ কৰিবলৈ টান হৈ গৈছে। এইফালে ভয় লাগি আছে কুঁহিটো নাহিলেই আমি দুটাই এখন পথাৰৰ মাজত। ঘৰৰ পৰাও ফোন আহি আছে তহঁতি এৰা ল'ৰা দুটা পথাৰত কেলে থাক। সেইখন এতিয়া চাই থাকক কি হয়। হনুমান চালিচা শুনি গোটেই ৰাতিটো ছাৰ্ভাইভ কৰিব লাগিব। চাই থাকক আজি গোটেই ৰাতিটো ছাৰ্ভাইভ হৈ গ'ল। এতিয়া বাজিছে তো এই দুটাই 32 হৈ গ'ল 2:32। চ' এতিয়া অকণমান শুই লওঁ। গোটেই ৰাতিটো শোৱা নহ'লেই। তো এতিয়া ভিডিঅ'টো গৈ আছে চাব লাইক কমেণ্ট শ্বেয়াৰ যি পাৰে চব কৰিব বাই। তো এতিয়া মানে
জুই একো বিন্দাছ ধৰি ল'লোঁ। তো এতিয়া বাজি গ'ল 2:40 ৰাতিটো বিন্দাছ ছাৰ্ভাইভ। তো এফালেতো এজন উঠিবই পৰা নাই, সেইফালে সেয়া এইটো শুইহে আছে। তো মত উঠিলোঁ এতিয়া মানে নাজানো। তো সেয়া জুই ধৰিলোঁ 2টা 3টা 4টা 5টা বাজি মই ৰাতিটো শোৱা নহ'লে কথা পাতি গান শুনি। তো এতিয়া আছোঁ 2টালৈকে আছোঁ যেতিয়া ৰাতিখন থাকিম আৰু অকণ। এতিয়া জুই ধৰি ল'লোঁ। এতিয়া জ্বলাবলৈ আকৌ খেৰ আনিব লাগিব। খেৰ যোৱাৰ ভিতৰত চব জ্বলাই শেষ। তো বাই বাই।